নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছোঁ। আমি আহিছোঁ আজি যুদ্ধ চাবা, চিনেমা চাবা আহিছোঁ। 5:30 পৰা হ'ব। আজি হ'লে 3 দিনমান মই এডিট কৰোঁতে দেৰি হ'ল বাৰু। লাষ্টত হ'লেও দিমা আৰু টাইম পোৱা নাছিলোঁ ভিডিঅ'টো দিবা, বহুত কামৰ কাৰণে। এটা ডাঙৰ জমনিও হ'ল আমাৰ। ইফালে আমি গ'ল চিনেমা হল পালোঁ আহি কৰিম চকৰ ওচৰত। আমাক এটা দাদাই টিকেট কাটি দিছিল, কাটি দিওঁতে টিকেটটো হ'ল আমাৰ ডাঙৰ জমনি হৈছে। দুখন চিনেমা হল আছে, এটা আছে ফান চিনেমা, এটা আছে কি গ'ল। আমি গ'লত কাটা বুলি আমাক দাদা এটা কাটি দিলা। আমি তাক লৈ গৈছোঁ, এতিয়া চিট নাপাওঁ বিচাৰি। আমি ইমান চাই থকা নাই, তাতে যাইহে আকৌ ঘূৰি অহাৰ পাছতহে ভালকৈ চালোঁ। তাতে ইফালে চুপাৰ মাৰ্কেটত তাতে যি চিনেমা হলটোত যি আমাক কাটি দিছিল, আমি ইমান দাদাটো সুধবা নহ'ল। তাত আহি আকৌ আহিছোঁ, তাতে আহি আকৌ তাতে সোমাইছোঁ। আহি ইফালে আমাৰ ছোৱালীকেইটা তামাম মাত-টানি লাগছি। ইফালে চিনেমা আৰম্ভ হৈছে, আমাৰ 5:30 শ্ব' আছিল, ইফালে 6টা বাজি গ'ল আহি আমাৰ তাতে ঘূৰি থাকোঁতে। এইয়া চিনেমা হল পালোঁ আহি আমি চিনেমা চাওঁ। আমি চিনেমা চাই ওলালোঁ বৰ্তমান। এইফালে বাহিৰত কিমান মানুহ, এই ৰাতি 8:15 মান হৈছে, 8:15 ইমান